হাই গাইজ কি খবৰ আপোনালোকৰ আমাৰ ভালেই আজি এটা চ্যালেঞ্জ ভিডিঅ'লৈ আপোনালোকলৈ আগবাঢ়ি আহিছোঁ চ্যালেঞ্জটো হৈছে ফুচকা চ্যালেঞ্জ ইউটিউবত দেখিয়ে থাকোঁ সকলোৱে বনাই থাকে বোলো আজিও মই মাৰ লগত কৰি চাওঁ বুলি ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ এয়া মই 20টা মা প্লেট মাৰ ইয়াত 20টা ফুচকা আছে আৰু মোৰ ইয়াত আছে এইটো বজাৰৰ পৰা কিনি অনা ফুচকা মই বনোৱা নহয় আৰু এয়া তেতেলী পানী আৰু এয়া আলু এটা চ্যালেঞ্জটো ষ্টাৰ্ট কৰোঁ দেই এটা চ্যালেঞ্জটো ষ্টাৰ্ট কৰোঁ মা কৰক মায়ে ফুচকা খাই ইমান ভাল নাপায় মইহে ভাল পাওঁ মই ইমান ভাল নাপাওঁ ফুচকা খাই এই চেলেঞ্জ কৰিম বুলি ক'লে বোলে ইউটিউবত ভিডিঅ' এটা দিম বুলি সেইকাৰণে আৰু মই বাৰু তাইৰ লগতে বহি চেলেঞ্জ কৰিছোঁ মই কিন্তু জিকিব নোৱাৰিম সেইটো চিয়'ৰ পাৰিব ভালিছে নে খপ আমি জিকিব মই এতিয়ালৈকে 3টা খাবি ভাল মই 4টা বাহ জ্বলা আছে জলকীয়া আছে চাব দেই চেলেঞ্জটো অলপ পজ দি লৈছোঁ কাৰণ মায়ে ভৰাব জনা নাই টান কাৰণে মই ভৰাই দিছোঁ মাক গোটেইখিনি ভৰাই লওঁ তাৰপিছত লগ পাই ইয়াত এইখিনি মই ভালদৰে এনেকৈ ভৰাই লৈছোঁ মানে এইটো কিনি অনা ফুচকাটো বহুত টান হয় সেইকাৰণে ভৰাবলৈ বহুত কষ্ট হয় যেতিয়া বনাই থাকোঁ এনেকৈ ভৰাই থাকোঁ আৰু মায়ে মানে ভৰাব নাই পৰা সেইকাৰণে মই ভৰাই দিছোঁ গোটেইখিনি কিবা এটা দিম বুলি কৈছোঁ কিন্তু সময়তে ঠিক আৰু দেই নিদিয়ে মানে আপুনি থাকিব মই নিদিওঁ বুলিও কোৱা নাই দিব পাৰোঁ কিন্তু এতিয়া ঘপককৈ নকবি আৰু অলপ পাছত দিব পাৰোঁ আপুনি মোক জিকিলে কি দিব টকা 5 দিম বিহু বুলি কি দিম আৰু 5 টকা ফুচকা বুলি নহয় কাপোৰ দিলে আগত দিবনে অঁ দিম আৰু মোৰ ছোৱালী এজনীহে বা 5 টকা দিলে মই জিকিব লাগিব মাৰ লগত এইখিনি আটাইখিনি মই ভৰাই হৈ গ'ল মাখন থৈ দিম কেমেৰাত আটাইখিনি ভৰাই হৈ গ'ল এতিয়া খাওঁ আপোনালোকৰ কাকা লোভ লাগিছে এয়া মই খাই প্ৰায় শেষেই কৈছোঁ কিন্তু মই 6-7টামান খোৱা হৈছে মায়ে জিকিব নেকি চিন নাই ভাল হৈছে নে খাবলৈ হৈছে বেয়া হোৱা নাই আপোনালোকে এনেকৈ বনাই খাব সহজতে হোৱা কাম গতিকে আবেলি চাহৰ বদলি এইটো খাব পাৰে ইমান গৰমত এতিয়া টেঙা পানী খাই দিলে এনেও ঠাণ্ডাত খাই থাকক ভাল লাগিব মই জিকি যাম এনেকৈ বনাই আপোনালোকে খাব খুব ভাল লাগিছে সঁচাই মই নোৱাৰিলোঁ আৰু এই ছোৱালী ভাগৰ 2টা থাকিল মোৰ ভাগৰ 5টা থাকিল গতিকে মই চেলেঞ্জ কৰিলোঁ যদিও মই নোৱাৰিলোঁ গতিকে মই আগতেই কৈ থ'লোঁ যে 500 টকা এটা তাইক দিম গতিকে সেই 500 টকা দিবলৈ আৰু মই ৰাজি হ'লোঁ গতিকে মই হাৰিলোঁ তাই জিকিলে গতিকে আপোনালোকে দেখিছে গতিকে তাই 500 টকা মই মা হাৰিলে মই জিকিলোঁ দিয়ক পইচা দিয়ক কাপোৰ কানি দিয়া হ'ব আজি 500 টকা তাইক চেলেঞ্জৰ নামত দিবলগীয়া হয় আপোনালোকে দেখিব মই 500 টকা লৈ আহিছোঁ এয়া 500 টকা দিলোঁ বিহু বুলি চেলেঞ্জৰ নামত মোৰ 500 টকা তাইৰ নামত পানিছমেণ্ট নকৰোঁ মাৰ লগত মই পানিছমেণ্ট একো নিদিওঁ মাক মই 500 টকা পালোঁ এনজয় ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মা মোৰ লগত চেলেঞ্জ কৰি আপোনাৰ কেনেকুৱা লাগিলে ভালেই লাগিলে কিন্তু হাৰিহে বেয়া লাগিলে হাৰিবলৈ মন নাছিলে কিন্তু কি কৰিম আৰু খাব নোৱাৰিলোঁ যেতিয়া তয়ে জিকিলি তয়ে পালি ৰাইজেও দেখিলে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব এই চেনেলটো মই লিখিলোঁ নেক্সট কিবা চেলেঞ্জ লাগে ভিডিঅ' লাগে যদি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই ধন্যবাদ